নমস্কাৰ হাই নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল শ্ৰী ৰামনাৰায়ণ শইকীয়া। আজি আমি আমাৰ বিদ্যালয়ত কৰোনা বছৰৰ বিদায় উপলক্ষে এটি প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। এই প্ৰীতি ভোজৰ এটি দৃশ্য আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এয়া আমাৰ পনীৰ বনাই থকা হৈছে। এয়া পনীৰ মটৰ পনীৰ হ'ব। এয়া মটৰ পনীৰ বনাই আছে। এয়া মটৰ পনীৰ। এয়া সৰু সৰু ল'ৰা ছোৱালীকেইটা ভোক লাগিছে কাৰণে সিহঁতক আগতীয়াকৈ দিয়াই হৈছে। এয়া মটৰ পনীৰ বনাই আছে। প্ৰায় এয়া হুঁ অৱস্থাত এয়া মটৰ পনীৰ হয়। আমি সকলোলৈকে আহি থকা নৱবৰ্ষ 2022ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে সকলোৰে 2022টো শুভ হয়, মংগল হয়, এই আমি কামনা কৰিছোঁ। এয়া আমাৰ আজি প্ৰীতি ভোজৰ এটি দৃষ্টান্ত আপোনাৰ কাৰণে আগবঢ়াইছে। আমাৰ এয়া কাৰিকৰ, আমাৰ নিজৰ এয়া কাৰিকৰে আমাৰ বনাই আছে। এয়া ভাজি হয়। এয়া ধুনীয়া গোন্ধাইছে দেই। এয়া পনীৰ, এয়া দালি বনাইছে। সম্পূৰ্ণ নিৰামিষ খানা, সম্পূৰ্ণভাৱে নিৰামিষ আমি ব্যৱস্থা কৰিছোঁ। মটৰ পনীৰ, এয়া আমাৰ শ্ৰীমতী, এয়া আমাৰ বনোৱা পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চাইছোঁ। আমাৰ বাহিৰৰ পৰিৱেশটো আপোনালোকে চাব পাৰে। এয়া বাহিৰৰ পৰিৱেশ দেখিছোঁ। এই বাহিৰৰ পৰিৱেশ ল'ৰা ছোৱালী ধুনীয়াকৈ আছে। এয়া ধুনীয়া সকলোৰে যাতে 2022টো মংগলময় হয়, এই কামনাৰে আমাৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে হ'লে মোৰ ইউটিউব চেনেল শ্ৰী ৰামনাৰায়ণ শইকীয়া ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব। ধন্যবাদ।